আজি হ'ল 2 মে মানে ইলেকশ্যনৰ দিন সকলোৱে ভোট দিবলৈ আহিছে তাকে দেখি ময়ো আহিলোঁ আৰু মোৰ নিজৰ ভোট সাব্যস্ত কৰি থৈ আহিলোঁ আজিৰ দিনটোনো কি কৰোঁ চ' সেইটো কাৰণে গোটেইকেইটা প্লেনিং কৰি আমি ভাবিলোঁ যে বাহিৰতে খানাটো খাবলৈ যাওঁ মানে আমাৰ তালাপ অঞ্চলতে থকা ভুচু হোটেল বা ৰেষ্টুৰেণ্ট এখন আছে তাতে আমি খানা খাবলৈ যাওঁ আৰু গোটেইকেইটা ওলাই আহিলোঁ এয়া হৈছে আমাৰ তালাপৰ পৰিৱেশ মানে একদম বৰষুণ দি আছে আপোনালোকৰ ফালে বৰষুণ দিছেনে জনাবচোন তাৰপিছত এয়া আৰু পালোহি ওচৰতে আছে যিহেতু ঘৰৰ পৰা বেছি দূৰ নহয় তাকে আহিলোঁ আৰু ইয়াত উঠোঁতে আপুনি খটখটি দি উঠিব লাগিব আৰু এয়া ওপৰ পৰিৱেশ আৰু এইখন হৈছে ৰেষ্টুৰেণ্টৰ পৰিৱেশ কেতিয়াবা আহিব যদি তালাপলৈ আহে তেতিয়াহ'লে ভিজিট কৰিব ভুচু হোটেল তাৰপিছত আমি গোটেইকেইটা নিজে নিজে বহিলোঁ আৰু মেইন চোৱাত লাগিলোঁ ইয়াতে আমি অৰ্ডাৰ দিছোঁ তাৰকা আজি খাম দাল তাৰকা আৰু ৰুটি তাৰপিছত ইয়াতে লগালগ আহিও গ'ল আমাৰ লগতে লৈছোঁ নেমু আৰু একদম চাট মছলা দি কিনে আপোনাৰ পিঁয়াজ দি দিছে তাৰপিছত গোটেইকেইটা আৰু প্লেনিং যিহেতু আপোনাৰ একদম ভোক লাগিছে আৰু সেইটো কাৰণে ভাবিলোঁ গোটেইখিনি আৰু ৰেডি কৰোঁ দেৰি নকৰি আৰু খাওঁ আৰু এটা বাইট লৈ কিনে চাওঁ কেনেকুৱানো হৈছে সঁচাই ধুনীয়া হৈছে আৰু একদম টেষ্টি আজিলৈ ইমানখিনিয়ে বাই বাই